অসমীয়া হাতৰ ওপৰত জুই তলত পানী তাক খাই টানি টানি উত্তৰটো কি হ'ব ভাবি কওকচোন। উত্তৰটো হ'ল ধপাত খোৱা হুক্কা বা চিলিম। ২ নম্বৰ হাতৰটো হ'ল এজনী চেৰেলি গাই হাতখন পতাৰৰ দান খায়। উত্তৰটো কি হ'ব ভাবি কওকচোন। উত্তৰটো হ'ল কাঁচি। ৩ নম্বৰ হাতৰটো হ'ল কি কোট পিন্ধিব নোৱাৰি ভাবি কওকচোন উত্তৰটো কি হ'ব। উত্তৰটো হ'ল বিস্কুট। বিয়াৰ পাছত ছোৱালীৰ কোনটো বস্তু ডাঙৰ হৈ যায় উত্তৰটো কি হ'ব ভাবি কওকচোন। উত্তৰটো হ'ল সংসাৰৰ দায়িত্ব ডাঙৰ হৈ যায়।